এয়া আমাৰ ঘৰৰ পাচলি মানুহজনে কৰিছিল। ঘৰৰ পাচলি কথাই সুকীয়া নহয় জানো। ব্যস্ততাৰ মাজতে যিকণ আজৰি সময় পাই মানুহজনে খেতিত লাগি ভাল পায়। আপোনালোকৰ ফালে বান্দৰ আছেনে বাৰু? আমাৰ ইয়াত বান্দৰ বহুত, আৰু বান্দৰৰ পৰা একো খেতি কৰিবই নোৱাৰা হ'ল। ফুল ফুলোতেই গোটেই কলিয়ে চলিয়ে ভাঙি পেলায়। তথাপিতো নেট দি কৰি এয়া কৰিছিল, আৰু বান্দৰে সোমাই খাইছিল যদিও মানুহ খাবলৈ পালোঁ, বহুতখিনিয়ে খাবলৈ পোৱা হ'ল বাৰু। এইটো চোৱা কলপাতৰ তলত লুকাই আছে দেই। এইকেইটাকে যে খাবলৈ হৈছে আমাৰ ৰজাহঁতৰ পৰা। নালাগে, তাৰে অলপমান আপোনালোকক দেখুৱাইছোঁ, চাব আপোনালোকে কেনেকুৱা হৈছে। আৰু এইবাৰ অলপ বহলোৱাকৈ কৰা হৈছে। এয়াও আপোনালোকক পাছত মই দেখুৱাম। আমাৰ আকৌ বাৰীৰ পৰা পাচলিকেইটা ছিঙি অনাটোৱেই চখ। এয়া মায়ে জিকা ছিঙি আছে। জিকা বহুতখিনি পালোঁ সেইদিনাখন। আমি জিকা পাম বুলি ভবাই নাই, কাৰণ বান্দৰে আহি মাজে মাজে খাই থাকেহি। আৰু এয়া দেউতাই কৰা কচু খেতি। বাপেক পুতেক দুইজনৰে বহুত চখ আছে খেতিত। ভিডিঅ'টো আগতে কৰি ৰখা হৈছিল, এডিট কৰিবলৈহে সময় হোৱা নাছিল। আজিলৈ আহিছোঁ, বাই বাই।